ধুনীয়া কথা জিপি সিং ডাঙৰীয়া আজি তাৰিখত ডিজিপি অনাৰেবল ডিজিপি তেখেতে মোক কৈছে বিক্ৰম তুমি ভাল কন্ট্ৰেক্টৰ হৈ থাকা তুমি কাম কৰা মই তোমাক অনুৰোধ কৰিছোঁ তুমি ভাল কন্ট্ৰেক্টৰ হোৱাটো মই বিচাৰিছোঁ মোক ইমান ধুনীয়া কৈছে মই ছাৰক কৈছোঁ ছাৰ আপুনি বিটিচি সেক্ৰেটাৰী অফিচাৰবিলাক বাচাওক বিটিচি বাচাওক তামাম কাৰকশ্যন পাৰ্চেণ্ট কাৰাপশ্যন মই জিপি সিং ডাঙৰীয়াক কৈছোঁ আপুনি তেখেতক এৰেষ্ট কৰক তেওঁ কৈছে মানুহ দিয়ক দেখাই দিয়ক এভিডেন্স দিয়ক মই কাকো ক্ষমা নকৰোঁ চব ধৰিম জিপি সিং ডাঙৰীয়াই ধুনীয়া কৈছে মই অনুৰোধ কৰিছোঁ প্ৰশাসনৰ ছাইডৰ পৰাও আমাৰ ৰাজনীতিকৰ ছাইডৰ পৰাও এই বিটিচিক বাচাবৰ কাৰণে সকলো দিগত আমাক মেনেজ কৰিব লাগিব ঠিকাদাৰৰ পৰা এই যিমানখিনি লেবাৰৰ পৰা যি ব্যৱহাৰৰ পৰা ব্যৱসায় যিবিলাক চাপ্লাই মাল চাপ্লাই কৰে সকলো এই বিটিচিৰ পৰা বিটিআৰৰ পৰা হ'ব লাগে আপোনালোকে দিছিল আমি পাব লাগে কিন্তু আপোনালোকে দিয়াৰ পিছত আপোনালোকে যদি গোটেই বস্তু লৈ যায় ক্ৰাইচিছটো বিটিআৰত হ'ব এই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কাম MS এজেঞ্চি আসাম এজেঞ্চি বিলাসীপাৰা আমাৰ বিটিচিৰ আছে নেকি আমাৰ বিটিচিৰ নাই নহয় এইটো বিটিচিৰ বাহিৰৰ বা বিটিআৰ বাহিৰৰ আপোনালোকৰ বিটিআৰ বাহিৰৰ এই মানুহজন আৰু এইটো হ'ল এইটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ গোটেই কাম বিটিচিৰ বা বিটিআৰ বাহিৰৰ মানুহে পাইছে এজেঞ্চিয়ে এইটো চব এয়া ওদালগুৰি ডিষ্ট্ৰিক্টৰ যিমানখিনি 15 ফাইনেন্সৰ কাম এছা 54টা 54টা কাম গোটেই মিছৰেছ আজাম এজেঞ্চি বিলাসীপাৰা কোন হয় কিবা কণ্ট্ৰিবিউশ্যন আছে তেওঁতো মই কোৱা নাই তেখেতক দিয়া হৈছে তাৰ কাৰণে তেওঁ কৰিছে নিদিলেতো নকৰা হয় নহয় ইয়াক কোনে এপ্ৰুভ কৰিছে প্ৰমোদ বড়ো ছাৰে এপ্ৰুভ কৰি তেখেতক দিছে সম্পৰ্ক কি আছে আমাৰ মানুহটো কৰিব পাৰিলে হয় 12 লাখ ইমান 54টা কামটো আমাৰ মানুহ কিয় কৰিব নোৱাৰে কোটিৰ কাম আমাৰ মানুহ কৰিছে এয়া অল CSD বিল্ডিঙৰ কামবিলাক আমাৰ মানুহ কৰিছে বিটিচিৰ মানুহ কৰিছে এইটো চা যিবিলাক বাহিৰৰ মানুহ কৰি আছে ৰডো বাহিৰৰ চিমেণ্টো বাহিৰৰ কয়লো বাহিৰৰ টাইলছো বাহিৰৰ লেবাৰো বাহিৰৰ গোটেই বস্তু বাহিৰৰ যদি আনে আমাৰ বিটিচি কি খাব আমাৰ বিটিচি বেপাৰীবিলাক কণ্ট্ৰেক্টৰ ফ্ৰী হ'ব মোকতো দিব নালাগে XNDB বিলাক ল'ৰাবিলাক আছে নহয় এই এফচো যিবিলাক কষ্ট কৰি আহিছে আন্দোলন কৰি আহিছে তেখেতে কিবা এটা আমি সংসাৰ খাম আমি এই জীৱন যাপন ষ্টাৰ্ট কৰিম তেখেতসকলে কৰি পালে এই বিটিআৰ চুক্তিত পূৰা তেখেতসকলে হেৰি জয়ধ্বনি দিছিল কিবা এটা কৰি খাম এতিয়া বিটিআৰ চুক্তি বুলি তেখেতসকলে ৰখি আছে কিন্তু তেখেতসকলে পোৱা নাই বাহিৰত মানুহ কিয় পাই আছে আমাৰ মানুহ কৰিব পৰা মানুহ নাই নেকি বিটিআৰত আছে আমাৰ বিটিচিটো আছিল কিমান ডাঙৰ প্ৰমোদ বড়ো ডাঙৰে ইনিকশ্যন কৰিলে স্কুলৰ পৰা বিল্ডিঙৰ পৰা CSDৰ পৰা SI অফিচৰ পৰা যিমানখিনি ডাঙৰ বিল্ডিং ইনিকশ্যন কৰিছে চব হাগ্ৰামাৰ দিনৰ কণ্ট্ৰেক্টৰবিলাকে কৰিছে বিটিচিৰ তাৰ কাৰণে মই ক'ব খুজিছোঁ চাওক আমাৰ যিটো বিটিআৰৰ কণ্ট্ৰেক্টৰবিলাকে যিবিলাকে NDB বিলাক পইচা নোপোৱাৰ কাৰণে এই গভৰ্ণমেণ্টৰ পৰা একো নোপোৱাৰ কাৰণে য'তে ত'তে যাই পেলাই পইচা তুলিব লগা হৈছে হয়নে নহয় এফচোবিলাকে চাওঁ অফিচত থাকি পেলাই আমাক কয় বিক্ৰম আপোনালোকে অলপ ৰেষ্ট লওক আমি অলপ আৰু দৌৰিম তেখেতে আজিলৈকে একো পোৱা নাই মই এই বাহিৰৰ মানুহ একো দিব নালাগে মই ক'ব যোৱা নাই ডাঙৰ যিবিলাক বিটিচিৰ কণ্ট্ৰেক্টৰে কৰিব নোৱাৰে তেখেতসকলক দিয়ক হয়নে নহয় তেখেতসকলক দিয়ক চলিব এতিয়া চাওক গোটেই কাম আৰু বহুত আছে কিমান দি দিম মই 1000 কোটিৰ 700 crore পইচা যদি সোমায় 400-500 বাহিৰত এইবিলাকৰ কথা কোৱাৰ কাৰণে মই জেলত 91 ডেজ মই থাকিব লগা হৈছে হয়নে নহয় আপোনালোকে দেখা পাইছে মই মাতি যাম মই নিজৰ কাৰণে কোৱা নাই মই যদি নিজৰ কাৰণে ক'লো হয় এই দিনা যে ৰিমাইণ্ডত মোক লৈ গৈছিল যিবিলাক অফিচাৰবিলাক লৈ আছিল তাতে মই মেনেজ হ'লা হয় মই মেনেজ নহওঁ মই নিজৰ কাৰণে ক'লো হয় এইবিলাক মই নক'লো হয় আজি কৈ যাম আৰু ভৱিষ্যতে মই লাগি যাম পৰা লৈ লেবাৰৰ পৰা লৈ যিবিলাক জব কৰি আছে তেখেতসকললৈ সকলোৰ ব্যৱসায় এতিয়া বৰ্তমান বিটিআৰত স্তব্ধ হয়নে নহয় আপুনি কুৱেশ্যন কৰা মতে এতিয়া যদি এই ডাঙৰ বিল্ডিঙৰ কাম আমাৰ বিটিআৰৰ কণ্ট্ৰেক্টৰে যদি নাপায় ইয়াৰ পইচা ক'ত যাব
এই বিল্ডিঙৰ কনষ্ট্ৰাকশ্যনৰ যিমানখিনি মেটেৰিয়েলছ ৰড চিমেণ্ট টাইলছ কোৱেল গোটেই বস্তু যদি বাহিৰত আহে আমাৰ দোকানত কেচেছ হ'ব না নাই আমাৰ লেবাৰ যদি কৰিব নাপায় যদি এই বিলাসীপাৰা এই নগাঁও মৰিগাঁও ধুবুৰীৰ পৰা যদি আনি কৰে আমাৰ লেবাৰ কোনটো খাব আমাৰ লেবাৰ যদি পইচা নাপায় দোকানত কোনে যাব হয় না নহয় আমাৰ এই এফচুৰো হওক NDB হওক বা বেকাৰ ল'ৰাবিলাক যদি কাম নাপায় দোকানবিলাক কেনেকুৱা চলিব হা কেনেকুৱা কাক হৈ কৰিব পাৰিব নুমন্তা এইটো এতিয়া চা এইবিলাক কামটো ইয়াৰ কিমান 13-14 কোটি মানৰ কাম এই পইচা ক'ত যাব হা এইটো বিলাসীপাৰাতহে যাব যোনে কণ্ট্ৰেক্টাৰ কৰিছে এই পইচাটোতো বিলাসীপাৰাৰ কণ্ট্ৰেক্টাৰে সোমাব এইটোতো ই বিটিআৰৰ ইউজ হ'ব নেকি নহয় গোটেই ছাপ্লাইটো বাহিৰৰ পৰা ছাপ্লাই কৰিছে এই দোকান কেনেকুৱা চলিব খাইছেছ এভৰিথিং খাইছেছ প্ৰমোদ বড়ো ডাঙৰে এটা কথা মন্তব্য কৰিছিল আৰু মিডিয়াত বাইট দিছিল আপোনালোকৰ মই মোবাইলত দি আছোঁ অলপ পিছত যে যিকোনো কাম ক্ষেত্ৰত পুৰণা গভৰ্ণমেণ্টৰ সময়ত য'তে ত'তে পইচাবিলাক ফাণ্ডবিলাক ইউজ কৰিছিল কাৰাপশ্যন কৰিছিল বুলি তেওঁ মন্তব্য দিছিল বা এই মিডিয়াত কৈছিল এই উত্তৰটো সৰু উত্তৰ মই তেখেতক মই দিব খুজিছোঁ আৰু তেখেতসকলৰ যিটো ছিষ্টেম কনষ্ট্ৰাকশ্যনৰ ডেভেলপমেণ্টৰ ছিষ্টেম যেনেকৈ সৰু সৰু কামবিলাকৰ ছিষ্টেমত ধুনীয়াকৈ ডিজাইনত কাম কৰি আছোঁ বুলি তেওঁ কৈছে ইয়াৰ নমুনাটো মই আপোনালোকক দেখুৱাব ওলাইছোঁ যে এইটো হ'ল ৰিন'ভেশ্যন অফ বডোলেণ্ড গেষ্ট হাউচ কোকৰাঝাৰ এইটো কয় আগতে এইটো বনাইছিল কনষ্ট্ৰাকশ্যন আছিল 3,55 লাখ 3,55 লাখত এই বিল্ডিংটো নিৰ্মাণ কৰা হৈছিল কনষ্ট্ৰাকশ্যন এতিয়া এই কনষ্ট্ৰাকশ্যনতে ৰিপেয়াৰিং অনলি ৰিপেয়াৰিং আপোনালোকে দেখা পাইছে কি কি ৰিপেয়াৰিং কৰিছে তাতে 2 কোটি 2 কোটি 80 লাখৰ ৰিপেয়াৰিং 2 কোটি 80 লাখৰ ৰিপেয়াৰিং 3,55ৰ 2 কোটি 80 লাখৰ ৰিপেয়াৰিং প্ৰমোদ বড়োৱে কয় এটা আৰু কাম একটা ইমান ছিষ্টেমত কৰি থকা কামবোৰ কেনেকুৱা 2 কোটি 80 লাখৰ ৰিপেয়াৰিং য'ত ৰিপেয়াৰিঙৰ কাম হাইষ্ট 20 বা 25-30 লাখৰ ৰিপেয়াৰিং আপোনালোকে নিশ্চয় দেখা পাইছে কি আছে মিডিয়াত এইটো এনেতো কোৱা নাই আপোনালোকে দেখা পাইছে হাইষ্ট 30 লাখৰ কামৰ 2 কোটি 80 লাখ আৰু যি মানুহে কৰিছে আমাৰ BTCৰ মানুহ নহয় তোৰ এই কিবাটো আছে এই এইটো চাওক আপোনালোকে চাওক হা নেম অফ কণ্ট্ৰেক্টৰ এজেঞ্চি MSNE ইনফ্ৰা গুৱাহাটী তেওঁ কৰিছে BTCৰ মানুহ নহয় কিন্তু এই কনষ্ট্ৰাকশ্যনটো আমাৰ BTCৰ মানুহে কৰিছিল প্ৰিয় ব্ৰহ্ম বুলি এজন কণ্ট্ৰেক্টৰে কৰিছিল মই ক'ব খুজিছোঁ ইমান ডাঙৰ বিল্ডিঙৰ কনষ্ট্ৰাকশ্যন কৰিব পাৰে আমাৰ BTCৰ ঠিকাদাৰবিলাকে বড়োৱে হওক বাঙালী হওক মাৰোৱাৰী হওক এছামিছে হওক কিন্তু গোটেই কাম কিয় বাহিৰৰ পৰা কৰি আছে আমাৰ BTCতো মানুহ আছে না কৰিব পৰা হয় না নহয় মানুহ আছে গোটেই কাম বাহিৰৰ এইটোতো হ'ল এইটো গেল হা এইটো চাৰ এইটো হ'ল কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এই 15 ফাইনেন্সৰ পিনাডিৰ পৰা 15 ফাইনেন্সৰ 52টা